সেই বৰপুখুৰী পাৰে পাৰে সুন্দৰ বতাহ এজাৰ মাজত গৈ আছোঁ আগলৈ ক'ত গৈ আছোঁ দেখাম বাৰু চাই থাকক ভিডিঅ'টো লাষ্টলৈ নিশ্চয় গম পাব থাম্বনেইলতো গম পাইছে ঠিক আছে বলক আহি ফাইনেলি ৰংঘৰ পালোঁ সেই গাড়ীখনত একচুৱেলি ভিডিঅ' কৰা নাই মানে জেনেৰেটৰ লগাই থোৱা নিচিনা চাউণ্ড হয় গাড়ীখন কি গাড়ী গম পোৱা নাই এইটো এটা হয় যে প্ৰত্যেক জেগাতে মানে গাড়ীবোৰ একচুৱেলি বেলেগ বেলেগ হয় আমাৰ এইফালে এইবোৰ গাড়ী দেখা নাই বাৰু হস্তনিৰ্মিত যেন লাগিছে হাতেৰে ঘৰতে নিৰ্মাণ কৰা নিচিনা ঠিক আছে বলক ৰংঘৰ ভিতৰলৈ লৈ যাওঁ আৰু মোৰ পিছফালে আছে এয়া ৰংঘৰ OMG টিকেট কটা ঘৰ এই থিয় হ'ব পৰা নাই ভালকৈ ইমান তলত আছে টিকেট কটা ঘৰটো এণ্ট্ৰি টিকেট চাৰ্জ লেখা হৈ আছে 25 টকা কেছলেছ আপোনাৰ 20 পাৰে এই অনলাইন কৰি দে কেছলেছ কৰিলে 20 কেছলেছ 20 অনলাইন কৰিলে ফৰেন নেশ্যনৰ কাৰণে 300 পাৰ হেড 10 টকা এটা বচাবৰ কাৰণে অনলাইন টিকেট কৰিছিলোঁ টিকেটটো ডাউনলোড হোৱা নাই বাৰু দেখাই কৰি আহিলোঁ এয়া মোৰ সন্মুখত ৰংঘৰ ৰংঘৰ ন ৰংঘৰ ইয়াৰ চাৰিওকাষে চাব পাৰে দীঘল দীঘল বন আছে আমাৰ ফালৰ 4-5টামান গৰু আনি দিলে চাফা হৈ যাব সৰু সৰু হৈ যাব হয়নে গৰু 4-5টামান ল'লে হৰিণাটো এনেই ৰখি আছে সি খালি খোৱা নাই আৰু এই হৰিণাটো আছে সি খালি বন খোৱা নাই বাচি আছে তো সেইটো হৈ গ'ল চাৰিওফালৰ ভিউ এইটো ইয়াতে এইটো ফবাৰা হয়তো ওলাই বাৰু পানী চানী এতিয়া বন্ধ হৈ আছে বৰ্তমান ৰংঘৰৰ ওপৰলৈ যায় আজি মানুহ আছে পৰ্যটক আছে বহুতখিনি এনি টাইম থাকে তো এটা ৰংঘৰ ইয়াতে এখন হৈছে ৰংঘৰ বাকৰি যিটো কয় ৰংঘৰ বাকৰি বুলি এয়া ইয়াতে খেল ধেমালিবোৰ হৈছিলে আৰু ওপৰত বহি ৰজাসকলে ইয়াতে বহি পিনে ওপৰৰ পৰা ধুনীয়া ধুনীয়া খেলবোৰ পৰ্যবেক্ষণ কৰিছিলে মানে চাইছিলে ওপৰৰ পৰা আৰু সেইফালে ছাইডত যদি গাড়ী চাড়ী লৈ আহে চাৰিচকীয়া তেন্তে এইফালে পাৰ্কিঙৰ ঠাই আছে আগলৈ এইফালে এই দেখিবলৈ এইফালৰ পৰা আহিলে আপুনি ইয়াতে পাৰ্কিং কৰিব পাৰিব আৰু এইটো টিকেট কাউণ্টাৰ শৌচ পেচাব কৰিবলৈ হ'লে এইফালে আছে শৌচ পেচাব কৰিবৰ কাৰণে কেণ্টিন আছে খাব পাৰিব ইয়াৰ পৰাই এজাক মহ আছে আগত বঢ়িয়া আছে একচুৱেলি গম নাপাব বনৰীয়া এটা ঘৰচীয়া আগতে মানুহবোৰ কি ইমান চাপৰ আছিল নেকি মাথা চাথা লাগি যাব হালি কৰি আহিবলগীয়া ইমান খোলা ঠাই কিন্তু এইখিনিত কথা ক'লে পুৰা আৱাজটো গুমগুমাই যায় কথা কৈছা ঠিক কৈছে ৰংঘৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ ইয়াতে চাবলগীয়া একো নাই আহি চাব পাৰে আৰু ৰংঘৰটোৰ একচুৱেলি ফটো উঠিবৰ কাৰণে বঢ়িয়া হয় জেগাখিনি বাকী এইটো ওপৰলৈ যোৱা ৰাস্তা মানে বাহিৰৰ ফালৰ পৰা আছে ওপৰলৈ এনেকৈ ওপৰলৈ উঠি যাব পাৰি আৰু ৱালবোৰত এনেকৈ কিছুমান নাকাচি কৰি ৰখা হৈছে এই ওপৰৰ পৰা খালি সৰু বাচ্চা লৈ আহিলে ওপৰৰ পৰা দৌৰি আহিব নিদিব নহ'লে তো যদি ৰংঘৰ আহিম বুলি ভাবিছে তেন্তে বিহুৰ সময়ত আহিব বেষ্ট সময় হয় এইখিনি সময়ত আহিব পাৰে
ইয়াতে বিহু চিহু হয় যিহেতুকে সেইখিনি সময়ত। তো এবাৰ ফ্ৰণ্টৰ পৰা বঢ়িয়া চাই ভিউ এটা দি লওঁ চাৰিওফালৰ। তো এইটোৱে ৰংঘৰ। তো এইটো ভিডিঅ' ইমানতে ৰেপ আপ কৰিম, লগ পাম নেক্সট এটা ভিডিঅ'ত। তলাতল ঘৰ গৈ আছোঁ নেক্সট। ঠিক আছে, আজিলৈ মানে বাই বাই।